এইটো কেনেলা ঘৰ পালোহি। মাতো ৰ কেনেলা। কেনেলা ওলাই আহ, আমি আহিলে। ঠাণ্ডা বতৰ ইমান ধুনীয়াকে শুই আছো। আহিলে নে এইকেইটা? মোৰ যাবলৈ মন নাই, তহঁতি যা। কেনেলা ঘৰৰ পৰা ওলাই আহ, শুই থাকিব নালাগে। আজি ধামাকা প্লেনিং এটা কৰিবলৈ আছে, মজা লাগিব। নাযাওঁ বুলিয়ে কৈ দিওঁ সিহঁতক। নাই নাই মই নাযাওঁ, তহঁতি যা। জিতিলে এনেকেই নাযাব, ইয়াক কিবা খোৱা লোক এটা দেখুৱাব লাগিব, তেতিয়াহে যায় যদি। বুদ্ধি এটা কৰোঁ। কেনেলা আজি এখন দোকান ধেৰ দিছে নহয়। পকৰি ঘুগুনি মিক্সাৰ খুৱাম ব'ল, যি খা তাকে খুৱাম তোক। খালি যদি ফ্ৰী দেখাবলৈ পাওঁ তেন্তে যাব পাৰি দেখোন। সিহঁতক ৰ'বলৈ কৈয়ে দিওঁ। হ'ব বাৰু গৈছো, ৰৈ থাক তহঁতি। মই আহি গ'ল। তহঁতি খুৱাবি বুলি কোৱাৰ কাৰণেহে আহিছ, নহ'লে নাহো মই। ইমান মজাকে শুই আছিলো। তোক খোৱা আৰু হোৱাৰ বাহিৰে কিবা কাম আছে জানো? বাকীটোতো একোৱেই চিনি নাপাওঁ। হ'ব তহঁতি এনে বৰ চিনি পাওঁ। ব'ল ৰাসলৈ যাওঁ, দেৰি হ'ব এতিয়া। কিন্তু পিলিঙা তই ইমান সাৱধান ধৰি আছ। কৃষ্ণ কৃষ্ণ, তোক সাপে খুটি মাৰিব এতিয়া। মই যাওঁহে দেই, মোৰ সাপলৈ বৰ ভয় লাগে। পলা কেনেলা নাযাবি ৰ। নমৰো, এইটো নকল সাপ হয়। মই কি সঁচা সঁচি সাপ কি ধৰি থাকিব পাৰিম নেকি এনেকে? পূজাটো নহয় এইটো। ব'ল এতিয়া। কিন্তু পিলিঙা ৰাসলৈ আহোঁতে আকৌ তই নকলি সাপটো কেলৈ লৈ আহিছ? তোক আচল কেছটো কোৱা হোৱাই নাই নহয়। ব'ল অকণমান আঁতৰি যাওঁ, য'তে ত'তে এইবোৰ কথা ক'ব নোৱাৰি। এই ঘাইটন তিনিটা একেলগে আছে দেখোন। এহেঁতি লগ হৈ ক'ত কি কাণ্ড কৰে ঠিক নাই। মনে মনে সিহঁতৰ পিছা কৰিব লাগিব। ভেলেঙি নামৰ এক্ট্ৰেছ এজনী আহিছে। তাই ৰাসলৈ অহাৰ কাৰণে বোলে বহুত মানুহ হ'ব। সেইকাৰণে আমি প্লেনিং এটা কৰিছোঁ। কি পাতে মনে মনে এই গছজোপাৰ আঁৰতে লুকাই শুনি থাকোঁ। কিন্তু কোনোবাই যদি গম পায়? কোনেও গম নাপায়ো, আমি মনে মনেহে কৰিম কিবা। গেন্ধেলা তয়ো কিন্তু আমাক এই কামটোত সহায় কৰিব লাগিব আকৌ। এইবোৰ কামত সহায় কৰিব নোৱাৰো দেই। হ'ব যা, সহায় নকৰা যদি নালাগে। আৰু ঘুগুনি পকৰি খাবলৈও নাপাওঁ কিন্তু। নাই খামেই মই। কি সহায় কৰিব লাগে ক খালি। শুন তেতিয়াহ'লে, পিলিঙাই যেতিয়া মানুহৰ মাজত সাপটো এৰি দিব, তেতিয়া তই মোৰ লগত সাপ বুলি জোৰেৰে চিঞৰিব লাগিব। পাৰিবি নহয়? পাৰিমতো, চিঞৰিবহে লাগে। সেইটোনো কি ডাঙৰ কথা। ব'ল যাওঁ এতিয়া। সাপটো লুকুৱাই লওঁ। এই পেটুকণাকেইটাই কি কাণ্ড কৰিবলৈ লৈছে দেখিছানে? এহেঁতক এটা মজা দিব লাগিব, নহ'লে এহেঁতি ক'ত কি কাণ্ড কৰি ফুৰে একো ঠিক নাই। পানীপুৰি পকৰি ঘুগুনি, পানীপুৰি যিয়ে যি খাই তাকে পাব। আহক ঘুগুনি গৰম পকৰি, আহক। এইখন দেখোন যাদৱকাই পকৰি দোকান। মোক খুৱাম বুলি কৈছিলি নহয়, খোৱা আকৌ। ব'ল খাই লওঁগে। তোৰ মৰখক লাগিলেই নে? ব'ল আহোঁতে খাবি। নাই মই আৰু এইবোৰ দেখিলে ৰ'ব ন, মই খাইহে যাম। আৰু যদি নোখোৱাও তহঁতৰ লগত নাযাওঁ, আৰু তহঁতি কোৱা প্লেনিংবোৰ চব কৈ দিম মানুহৰ আগত। গীতিলায়ো এইটোক আনিবই লাগিছিল। এইটো আনি এতিয়া মগজটোহে গৰম হৈছে। হ'ব ব'ল লাইক কৰবা। আগতে তোৰ পেট পূজাই কৰি লওঁ, তাৰপিছত যি হ'ব হ'ব আৰু। ব'ল। ভেলেঙি এক্ট্ৰেছে বৰ ধুনীয়া কৰিছো, মন চব ফালি আছে একেবাৰে। এই কৃষ্ণ ৰাধাই নাচি থাকোঁতে ধামাকাটো কৰি দিওঁ মজা লাগিব। এই দিয়ে আকৌ সাপটো মানুহৰ মাজত, মজা লাগিব। মই আৰু চিঞৰিবলৈ একদম ৰেডি হৈ আছো। সাপ এইটো সাপ ওলাইছে, সাপ মনে মনে থাক, শুনিব মানুহে কেনেবাকে। ঘাইটন তহঁতক চাইহে আছো মই অথনিৰ পৰা। ব'ল ষ্টেজলৈ ব'ল, কাণত ধৰি উৎপক কগৈ। তহঁতক মই আজি কি কৰিম ঠিক নাই। যদুকাই ক'ৰ পৰা আহিলে? যদুকাই কিতিলাই পলা, মোক ধৰিলে কিতিলাই। ক'ত পলাইছ? ব'ল ষ্টেজলৈ ব'ল, তহঁতক আজি কাণত ধৰাই উৎপক কৰিম মই। আজিৰ পৰা এনেকুৱা কাম আৰু কেতিয়াও কৰিব নোৱাৰ তহঁতি।